আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নিবেদন মিউজিয়াম। পৰিৱেশন কৰিছে উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ শিল্পীসকলে। নাটৰ ৰচনা আৰু পৰিচালনা নিপন পূজাৰীৰ, সংগীত অভিজিত ভূঞাৰ আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া শুনক লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ নিবেদন মিউজিয়ামৰ দ্বিতীয় তথা অন্তিম খণ্ড। ঐ, মই তোক চাইহে আছো, কাম চোৰ চাল্লা। কোনোবা এদিন তোক মই কি অৱস্থা কৰোঁ তই চাই থাক, গম পাবি তেতিয়া। যা। কি হ'ল? মানে ভিন্দৌ, ই মহা বদমাছ। দিনটো ফাঁকি ফুকা কৰি হাজিৰাটো সৰকায় সি। মই চাই আছো ইয়াক। ই কি চাৱনি তাৰ। হ'ব হ'ব, ইয়াত আজি কাম শেষ হ'ব বুলি কৈছিলা নহয়। মানে ইয়াত কাম প্ৰায় শেষ হওঁ হৈছে আৰু। নহ'লে এটা কাম কৰোঁ নেকি ভিন্দৌ? কি? ইয়াততো এতিয়া ইমানখিনি লেবাৰ নালাগে, সিটো কামলৈকে কেইটামান লৈ যাওঁ নেকি? কি? এই লেবাৰবোৰ মানুহ নহয় নেকি? হয়। কেইটা বাজিল চোৱাচোন। এইটো কাম শেষ হ'লে 1 ঘণ্টা ৰেষ্ট ল'বলৈ দিবা। ইহঁতক ইমান মৰম কৰি লাভ নাই নহয় ভিন্দৌ। যিমান মৰম কৰিব সিমানে সিহঁতে চান্স ল'ব। লাভ লোকচানৰ কথা তুমি মোক শিকাব নালাগে। তুমি মোক কিমান লাভৰ মুখ দেখুৱাইছা হিচাপ মই ৰাখি থৈছোঁ। যোৱা, ইহঁতক খাবলৈ দিয়াগৈ। হ'ব ভিন্দৌ। দাদা। কোৱাচোন। দাদা, আপোনাক মই বিচাৰি বিচাৰি ইয়াত পালোহি। কি হ'ল? এই তোমালোকৰ ৰাস্তাৰ কামটো কিবা বেয়া হৈছে নেকি? নহয় দাদা, আপোনাৰ কামনো বাৰু বেয়া হ'বনে? তেনেহ'লে কথা এটা আছিল, শুনকচোন। কি কথা? বৰ গোপন কথা। কি? কথাটো আপোনাৰ ফুলখালী অমৰেও জানে দেই। শুনিলে আপোনাৰো ধৈৰ্য হেৰাব। তুমি মূল কথাটো কোৱাচোন। শুনক, আপোনাৰ পৰিবাৰে ডান্স স্কুল এখন নচলাই জানো? চলায়। কেৰনটোতো তাতেই। মানে এই সুৰুজ বৰুৱা নামৰ মানুহ এজন সদায় স্কুললৈ তেওঁৰ ছোৱালীজনী অনা নিয়া কৰে। ময়ো প্ৰায়ে যাওঁ। ল'ৰা ছোৱালীবোৰৰ নাচ গানবোৰ চাই মই বৰ ভাল পাওঁ। কিন্তু এতিয়া দেখিছোঁ স্কুলখন আগৰ দৰে হৈ থকা নাই। কি কৈছা তুমি? কোৱাচোন ভালকৈ। এই সুৰুজ বৰুৱা নামৰ মানুহ এজন সদায় স্কুললৈ তেওঁৰ ছোৱালীজনী অনা নিয়া কৰে। মোৰ ছোৱালীজনীকো যোৱা বছৰ এডমিশ্যন দিয়ালোঁ। ময়ো প্ৰায়ে যাওঁ। ল'ৰা ছোৱালীবোৰৰ নাচ গানবোৰ চাই মই বৰ ভাল পাওঁ। কিন্তু এতিয়া দেখিছোঁ স্কুলখন আগৰ দৰে হৈ থকা নাই। কি হৈছে কোৱাচোন। স্কুলত ডান্স কম হয়, আড্ডা বেছি হয়। কি আড্ডা? এই সুৰুজ বৰুৱা আৰু আপোনাৰ পৰিবাৰৰ আড্ডা। কি? এতিয়া ষ্টুডেণ্টৰ পৰা গাৰ্জিয়ানলৈকে সকলোৰে মুখে মুখে সেই একেটা কথাই, বোলে সুৰুজ বৰুৱা আৰু। ৰবা, তুমি এইবোৰ কি কৈছা? একেবাৰে সঁচা কথা কৈছোঁ। কথা বহু দূৰ সিপালেগৈ। সোনকালে কিবা এটা ব্যৱস্থা কৰক। একো প্ৰমাণ নোহোৱাকৈ মই তোমাৰ কথা কেনেকৈ বিশ্বাসত লওঁ? প্ৰমাণ লাগে যদি কাইলৈ মনে মনে এবাৰ স্কুললৈ যাবচোন। তেওঁলোকৰ ভাওনাখন এবাৰ চাই আহিবগৈ। কথা এটা মিছাকৈ ওলাব নোৱাৰে নহয়। কিবা হ'লেওতো সত্যতা থাকিব। তেনেহ'লে সত্যটো উদ্ধাৰ কৰিব লাগিব। যি কৰে সোনকালে কৰক, নহ'লে আৰু নাক কাণ সকলো শেষ হ'ব। তুমি এতিয়া যোৱা। দাদা, এই কথাটো কোৱাৰ বাবে মোক বেয়া নাপাব আকৌ। হ'ব হ'ব, তুমি যোৱা। হ'ব দাদা। সুৰুজ বৰুৱা। আপুনি ইয়াত অকলে বহি আছে যে, যোৱা নাই কিয় তালৈ? এনেই যোৱা নাই। মই গ'লে বোলে বাকী অভিভাৱকসকলে বেয়া পায়। কিয়? ক্লাছ ক্ষতি হয় বোলে। কি যে হ'ব নহয়, আমি জানো ক্লাছত অসুবিধা হোৱাকৈ কথা পাতোঁ? নাপাতো নহয়। আৰু আমিতো আন একো কথাই নাপাতোঁ। পাতোঁ কেৱল কবিতাৰ কথা আৰু নৃত্যৰ কথা। এই আপুনি মোক কবিতা এটা দেখুৱাম বুলি কৈছিল নহয়, দেখুৱাওক আকৌ।
অঁ দেখুৱাম ৰ'ব এইটো চাওকচোন মোৰ নতুন কবিতা দিয়ক আপোনাৰ কবিতাবোৰ পঢ়ি মোৰ আজিকালি বৰ ভাল লগা হৈছে অঁ তেনেহ'লে মই পঢ়ি দিওঁ আপুনি শুনক বেলি অঁ তুমি কোৱাচোন কি হ'ল মই শুনিহে আছিলোঁ তোমাৰ ডান্স একাডেমীত বোলে আজিকালি ডান্স কম হয় কিন্তু মই শুনা কথাবোৰ অসত্য যেন নালাগিল এখেত কোন অঁ তোমাক চিনাকি কৰাই দিয়াই নাই নহয় এখেত সৰোজ বৰুৱা তেখেতৰ ছোৱালীয়ে ইয়াত ডান্স শিকে হয় তুমি চিনি পোৱা নেকি এখেতে বৰ ভাল কবিতা লিখে জানা শুনিছোঁ আৰু কি শুনিছা আৰু কি শুনিছোঁ সেইটো ৰাজহুৱাকৈ ক'ব নোৱাৰোঁ ঘৰলৈ আহা ঘৰত শুনিবা হেৰা শুনাচোন হেৰা চাওকচোন মানুহজন কেনেকৈ গুচি গ'লগৈ এখেতৰ কথাবোৰ মোৰ কিবা এটা ভাল নালাগিল জানো কি হ'ল তেওঁ কি কৰিছা এইবোৰ মোক এনেকৈ কিয় টানি আনিছা মই কি দিয়া নাছিলোঁ তোমাক মোৰ ব্যস্ততাই তোমাক আমনি দিয়ে বুলি ভাবি প্ৰতি মুহূৰ্তত তোমাৰ খবৰ ৰাখিছিলোঁ তুমি নৃত্য ভাল পোৱাৰ বাবে সেই কলাটোৰ প্ৰতি মই সন্মান প্ৰদৰ্শন কৰিছিলোঁ তোমাক আগবাঢ়ি যাবলৈ সুবিধা কৰি দিছিলোঁ তোমাৰ প্ৰতিটো কামত সাহস যোগাইছোঁ কিন্তু তুমি কি কৰিছা মোক বিশ্বাস কৰা এই কথাবোৰ মিছাকৈ ওলাইছে তুমি কিয় মোক সন্দেহ কৰিছা ঠিক আছে আনৰ পৰা শুনা কথাবোৰ বাৰু মই বাদ দিলোঁ কিন্তু মই নিজ চকুৰে দেখি অহা সত্যটো কেনেকৈ দলিয়াই পেলাওঁ কি দেখিছিলা তুমি মই তেওঁৰ পৰা মাত্ৰ কবিতা এটাহে শুনিছিলোঁ আগতেও কেতিয়াবা মোক তেনেকৈ শুনাই হয় নেকি মোৰ সন্মুখত লাজ লগা নাই তোমাৰ মই ভাবিছোঁ লাজ লাগিবলগীয়া কাম মই একো কৰা নাই আচ্ছা তুমি কবিতা শুনি ভাল পোৱা কিমান দিন হ'ল কবিতা শুনি সূৰ্যৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱা কিমান দিন হ'ল মোৰ চকুত ধূলি মাৰি মোবাইল ফোনত মেছেজ আদান প্ৰদান কৰা কিমান দিন হ'ল আমি ইজনে সিজনক বুজি পোৱা যিমান দিন হ'ল কি প্ৰশ্ন চাই উত্তৰ তাৰমানে কাৰোবাৰ পৰা ভাল লগা কবিতা এটা শুনাটো একো দুখৰ কথা হ'ব নোৱাৰে আন্তৰিকতা থকা এজন মানুহৰ লগত অন্তৰংগ মুহূৰ্ত কটোৱাটো একো দুখৰ কথা হ'ব নোৱাৰে মোবাইল ফোনত কাৰোবাৰ সৈতে সাধাৰণ কেইটামান মেছেজৰ আদান প্ৰদান কৰাটো একো ডাঙৰ কথা হ'ব নোৱাৰে যদিহে এই সম্পৰ্কবোৰ অশ্লীলতাৰ পৰা বহুত দূৰত থাকে মই তোমাৰ পত্নী তাৰমানে তুমি মোক এই বুলি ভাবা নেকি যে তোমাৰ বাহিৰে আন কোনো পুৰুষৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগে চোৱা পতি আৰু পত্নীৰ সম্পৰ্কটো হৈছে এটা সুকীয়া সম্পৰ্ক ইয়াত দুয়োৰে মাজত কোনো ধৰণৰ গোপনীয়তা নাথাকে থাকে মাথো বিশ্বাস প্ৰেম সততা সহযোগিতা আৰু থাকে দুয়ো এক হোৱাৰ এক সংগোপন প্ৰতিশ্ৰুতি এই সম্পৰ্কক আন কোনো সম্পৰ্কৰ সৈতে ৰিজাব নোৱাৰি তুমি মোৰ সৈতে এই সম্পৰ্কৰ মাজত থাকিও কিয় আজি প্ৰশ্নৰ মুখামুখি হ'ব লগা হৈছে আহা তুমি বুজা নাই কিয় যে সূৰুজ আৰু মোৰ মাজৰ সম্পৰ্কটো তেনেই এটা সাধাৰণ সম্পৰ্ক ইয়াত লোক ঢাক কৰিবলগীয়া একো কথাই নাই আমাৰ মাজত আছে মাত্ৰ আন্তৰিকতা আৰু আছে দুয়োৰে প্ৰতি থকা এক গভীৰ শ্ৰদ্ধা আৰে আমিতো ইজনে সিজনক আপুনি বুলি সম্বোধন কৰোঁ সামাজিক সীমাৰেখাৰ ভিতৰত থাকি চলোঁ মোৰ ষ্ট্ৰেইট কথা তোমাৰ এই সম্পৰ্কক মই সহজভাৱে ল'ব নোৱাৰোঁ মোৰো ষ্ট্ৰেইট কথা মিছা অপবাদ এটা লৈ আজীৱন তোমাৰ কথা শিলৰ ৰেখা বুলি মানি চলাৰ মানসিকতাও মোৰ নাই আৰে কি যুক্তিত তুমি আজি মোক ইয়ালৈ হাতত ধৰি চুচুৰাই আনিছিলা মই যদি কিবা দুখ কৰিছিলোঁ তেন্তে মোৰ ক'বলগীয়া একো নাই কিন্তু অকাৰণত মোৰ চৰিত্ৰত যদি আচুৰ পৰিবলগীয়া হয় মই হ'লে ঘৰৰ ভিতৰত সোমাই থকা বিধৰ মানুহ নহয় মোৰ পৰিচয় কেৱল মই তোমাৰ পত্নীয়ে নহয় মোৰ আন এটা পৰিচয় হ'ল যে মই এগৰাকী নাৰী আমাৰো শক্তি আছে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰো অধিকাৰ আছে আজি মই দেখুৱাম তোমাক তোমাৰ আৰু মোৰ মাজৰ এই সম্পৰ্কৰ সততা কিমান তোমাৰ আৰু মোৰ মাজৰ এই সম্পৰ্কৰ গভীৰতা কিমান আহা কলৈ যোৱা আহা
ইছ ৰাম, বাতৰি কাকতবোৰতো একো পঢ়িবলৈ নাইকিয়া হ'লহে। হেৰ' খবৰতকৈ দেখোন বিজ্ঞাপনহে বেছি। মোক ইয়ালৈ কিয় আনিছা? মোক সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ। কি হৈছে হে তোমালোকৰ? মোৰ মান সন্মান সকলো শেষ কৰি দিলা তুমি। মোৰ মান সন্মান তুমি ক'ত ৰাখিলা? আইনু, আইনু, চাওঁ এইপিনে আছোন। জোঁৱাইকো মাতি দেচোন। গৈছো দেউতা। হেৰা, কোনো কথা নাই বতৰা নাই, দিন দুপৰতে তোমালোকৰ হৈছে কি? দেউতা আহিলি। আইনু, চাচোন, মই মানুহটো ইয়াতে বহি আছো, হা? সোধ নাই পোচ নাই, সোমাই আহিছে আৰু দুইটাই কাজিয়া কৰিছে। আপুনি ডান্স একাডেমীৰ? হয়, মোৰ নাম বেলি। চিনি পাইছো আপোনাক। এওঁক এতিয়া ময়ো চিনি পাইছো। কওকচোন কি হৈছে আপোনাৰ? আপোনাৰ মানুহজনে কি কৰি আছে আপুনি একো গমেই পোৱা নাই নেকি? কি কৰিছে এওঁ? হেৰা, ৰ'ব দেউতা, আপুনি অকণমান ভিতৰলৈ যাওকচোন। ভিতৰলৈ আকৌ কিয় যাব লাগে? একো নহয়, কোৱা। মোৰ মানুহজনে আপোনাৰ মানুহজনৰ সৈতে মোৰ গোপন সম্পৰ্ক আছে বুলি মিছাতে সন্দেহ কৰি কালি ৰাতিৰে পৰা ঘৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছে। কি? হেৰা, এখেতে এইবোৰ কি কৈছে? তেওঁ কি ক'ব? ছোৱালীক ডান্স স্কুললৈ নি কাৰ সৈতে ঘণ্টা ঘণ্টা ধৰি প্ৰেমালাপ কৰে সোধক। ৰাম ৰাম, এইবোৰ তুমি কি শুনাইছা প্ৰভু? দেউতা, আপুনি ভিতৰলৈ যাওকচোন। জোঁৱাই, তুমি বৰ নিলাজ মানুহ দেই। এই কথাবোৰ শুনাবলৈকে তুমি মোক ইয়ালৈ মাতি আনিছিলানে? নাপায় দেই, মানুহ ইমান তললৈ নামিব নাপায়। কৰ্মফল নিজে ভোগ কৰিবা। দেউতা, যাওঁ, যি কৰ কৰি থাক। কি হ'ল? আপুনি নিমাত যে কবিতা শুনাই গোপনে প্ৰেম নিবেদন কৰিবলৈ আপুনি কলেজ ষ্টুডেণ্ট নেকি? আপুনি কিয় পাহৰি গৈছে আমাৰ একোখনকৈ সংসাৰ আছে, ল'ৰা ছোৱালী আছে? তেনেস্থলত এই দুখন সংসাৰত আপুনি কিয় জুই লগাব খুজিছে? ৰ'ব, মই মনে মনে আপোনাৰ কথা শুনি আছোঁ মানে এইটো নহয় যে আপোনাৰ সকলো কথা মই সঁচা বুলি মানি লৈছোঁ। আপুনি ভাবিছে নেকি কাৰোবাৰ সংসাৰত জুই লগাবলৈ মই এটা বিবেকহীন লম্পট? শুনক, আমি মানুহৰ সংসাৰত জুই জ্বলোৱা মানুহ নহয়। আমি হ'লো একোখন সংসাৰক পোহপাল দিয়া মানুহ, মানুহৰ মুখত হাঁহি বিৰিঙোৱা মানুহ আমি। মোৰ কথা শুনক, আপুনি এগৰাকী মহিলাৰ মুখত হাঁহি বিৰিঙাব খুজিছে সঁচা, কিন্তু আপুনি আন এগৰাকী মহিলাক বিশ্বাসঘাতকতা কৰিছে। আপুনি বিশ্বাসঘাতক। মনে মনে থাকক। বিশ্বাস অবিশ্বাসৰ পাঠ আপুনি মোক পঢ়ুৱাব নালাগে। নিজক এবাৰ আপুনি সুধি যাওক যে আপোনাৰ পত্নীক আপুনি কিমান বিশ্বাস কৰে। মোৰ পত্নী আৰু মোৰ মাজত আপুনি কিয় সোমাবলৈ যত্ন কৰিছে? ক'ত পালে সেই অধিকাৰ? কোনে দিলে সেই অধিকাৰ? চাওক, আপোনাৰ পত্নীক মই শ্ৰদ্ধা কৰোঁ, তেখেতৰ প্ৰতিভাক মই সন্মান কৰোঁ। ইমান বহল মনৰ এগৰাকী পত্নী থকাৰ পাছতো আপোনাৰ মনটো কিয় ইমান সংকীৰ্ণ? কিন্তু আপুনি ভাল কৰিছে, এই মানুহজনক সন্মুখত ৰাখি আপুনি মোক কথা কোৱাৰ সুযোগ দিছে। মই আজি আপোনাক সাহসেৰে ক'ব খুজিছোঁ, আপোনাৰ পত্নীক মই শ্ৰদ্ধা কৰোঁ, তেখেতৰ প্ৰতিভাক মই সন্মান কৰোঁ। ইমান বহল মনৰ এগৰাকী পত্নী থকাৰ পাছতো আপোনাৰ মনটো কিয় ইমান সংকীৰ্ণ? কিন্তু আপুনি ভাল কৰিছে, এই মানুহজনক সন্মুখত ৰাখি মোক আপুনি কথা কোৱাৰ সুযোগ দিছে। আৰু শুনক, মই আজি আপোনাক সাহসেৰে ক'ব খুজিছোঁ যে যাক মই ভাল পাওঁ তেওঁ হ'ল মোৰ পত্নী অঞ্জলি, আৰু যাক মোৰ ভাল লাগে তেওঁ হ'ল আপোনাৰ পত্নী বেলি। ভাল পোৱা আৰু ভাল লগা এই শব্দ দুটাৰ পাৰ্থক্য আপুনি প্ৰথমতে বুজি লওক। এই দুইটা শব্দৰ মাজত আছে এক সামাজিক সীমাৰেখা। শুনিলা, এতিয়া তুমি ক'ব লাগিব কাৰ প্ৰৰোচনাত পৰি তুমি আমাৰ ওপৰত সন্দেহৰ আঙুলি তুলিছা, কাৰ কথা শুনি চোৰৰ দৰে মনে মনে আমাৰ পিছত লাগি ফুৰিছা। তুমি এবাৰো ভাবি চোৱা নাই কিয় যে কিমান সততা আৰু আত্মবিশ্বাস থাকিলে এগৰাকী নাৰীয়ে নিজ স্বামীৰ সন্মুখত অন্য এজন পুৰুষক থিয় কৰাব পাৰে, নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দাঙি ধৰিব পাৰে। আপুনি নিজ পত্নীক সন্মান দিব নজনা এজন দাম্ভিক আৰু হৃদয়হীন মানুহ। আপোনাৰ পত্নী এগৰাকীৰ নৃত্য পতিয়সী, আৰু মই হ'লো সুগন্ধি শব্দৰ ফুলেৰে মালা গাঁঠি মানুহৰ হৃদয়ত সুবাস বিলাই ফুৰা লোক। এনেকুৱা ভুল আমি নকৰোঁ, কাৰণ আমাৰ পিছফালে অসংখ্যজনৰ অসংখ্য আশা আছে। আমি কাকো নিৰাশ কৰিব নোৱাৰোঁ, কাকো বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। ইয়াৰ পিছতো যদি আপোনাক আৰু কিবা প্ৰমাণ লাগে, তেনেহ'লে আপোনাৰ সন্মুখত মোৰ পত্নী থিয় হৈ আছে, সোধক।
নালাগে সুধিব। এই মানুহজনৰ সৈতে একেলগে থকাৰ প্ৰতিশ্ৰুতি মই যিদিনাৰ পৰাই দিছিলোঁ, সেই দিন ধৰি আজিলৈকে আমি দুয়ো এক বিশ্বাসৰ বান্ধোনেৰে বান্ধ খাই আছোঁ। মই তেওঁক বুজি পাওঁ। তেওঁ চকু দুটা চালেই মই সঁচা মিছাৰ প্ৰমাণ পাওঁ। আপুনি হাজাৰবাৰ ক'লেও তেওঁৰ ওপৰত অনা এই অভিযোগবোৰ মই সঁচা বুলি মানি নলওঁ। সিমানকণ বিশ্বাস আমাৰ মাজত আছে। এতিয়া কোৱা, তোমাৰ মনৰ মাজত ৰোপণ কৰা এই সন্দেহৰ পুলিটো গুৰিয়ে শিপাই উভালি পেলাব পাৰিছানে নাই? নে তাক আৰু লহপহীয়া কৰিবৰ বাবে আনৰ পৰা সাৰ যাবৰ বিচাৰিবা? কোৱা। এইয়া দেখিলা, তোমালোকক বিচাৰি বিচাৰি এইখিনি পাবহিলগীয়া হ'ল। হেৰা, তাইনো এনে কি ইমান ডাঙৰ দোষটো কৰিলেহে তুমি যে গোটেইখন হুলস্থুল কৰি দিলা? এই সকলোবোৰ আপোনাৰ ছোৱালীক সুধি লওক। অ' কি মানুহ এইটো? ভিন্দৌ দেখোন গুচি গ'লগৈ। তাৰমানে সেই ভিন্দৌক খংটো একেবাৰে কমাই নাই। ঐ তই যাচোন, যা যা। অঁ, যাওঁ যাওঁ যাওঁ। খংটো একেবাৰে মূৰৰ ওপৰতে থাকে ইমান। কথাবোৰ যদি কেনেবাকৈ কাণ বাগৰে কমখন লাজৰ কথা হ'বনে বাৰু? আপোনালোকে বেয়া নাপাব, এনেকুৱা এটা দিনৰ মুখামুখি হ'ব লাগিব বুলি মই ভাবিবই পৰা নাছিলোঁ। নাই, নাভাবোঁ। মই আপোনাৰ অৱস্থাটোৰ কথা বুজি পাইছোঁ। কাৰণ ময়ো এগৰাকী নাৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ। আৰু আপোনাৰ এই সাহসক মই প্ৰণাম জনাইছোঁ। ঐ বেলি, আমি যাওঁ ব'ল। বৰ খঙাল মানুহ নহয়, ক'ত বা কি আকৌ অঘটন কৰে একো ঠিক নাই। তাকেহে, ব'লা দেউতা। ব'ল, আহ আহ। যাওঁ। যাওঁ। সৌজন দেখোন প্ৰণৱ বৰুৱা। সৰ্বনাশ হ'ল দেই। ক'ত পলাও এতিয়া? দেখিলেই নহয়, মৰিলোঁ আৰু আজি দেই। কমল, অ' দাদা, ইমান ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই কিয়? বেয়া নাপাব আৰু দাদা, মই ভয়তহে ফোনটো ৰিচিভ কৰা নাই। মই তোক ভদ্ৰ বুলি ভাবিছিলোঁ, কিন্তু তই হলি। এইবোৰ আপুনি কি কৈছে দাদা? তই মোৰ লগত খেলিবলৈ আহ, হা? অ' দাদা, মই যিটো দেখিছোঁ সেইটোহে আপোনাক কৈছোঁ। কি দেখিছিলি তই? মানে দাদা, কি দেখিছিলি তই? ক! সৰুজ আৰু বেলিৰ মাজত যে কিবা এটা আছে সেইটো কিন্তু একেবাৰে সঁচা। মই নিজ চকুৰে দেখিছোঁ। অ' দাদা, মোক নামাৰিব আৰু। নেক্সট টাইম যদি মোৰ লগত এইবিলাক কৰিবলৈ আহ, নাহোঁ। মই আৰু কোনোদিন এইবোৰ কথা আপোনাক নকওঁ। মোক বিশ্বাস কৰক দাদা, মোৰ ভুল হৈ গ'ল। সি লোকৰ সন্মানৰ কথা ক'বলৈ আহে। তোৰ নিজৰ সন্মান এতিয়া শেষ হ'লনে নাই? মোৰ ভুল হৈ গ'ল দাদা, মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। হ'ব যা, এইবাৰলৈ তোক এৰি দিম। হ'ব দাদা। তুমি জানো এইটো ভাল কাম কৰিছা? কোৱাচোন, মানুহজনক চিনিহে থ'ব লাগিছিল, তেওঁক এনেকৈ শাস্তি দিব নালাগিছিল নহয়। সি শাস্তি পোৱাৰে যোগ্য। মানুহৰ যদি মানসিকতাৰ পৰিৱৰ্তন নঘটে, হিংসাৰে মানুহক দমন কৰিব নোৱাৰি। সি জীৱনৰ কাৰণে শিক্ষা পাইছে। এনেকুৱা কাম চাগে সি আৰু বেলেগৰ লগত কেতিয়াও নকৰে। আৰু যদি কৰেও, সি হয়তো মোৰ কথা 100 বাৰ ভাবিব লাগিব। বেলি, অ' অঞ্জলি, আপুনি বোলে মোক মাতিছিল? হয়, মাতিছিলোঁ। হয়, কওকচোন। মই আপোনাৰ পৰা অতি স্পষ্টভাৱে এটা উত্তৰ বিচাৰিম। মই উত্তৰ দিবলৈ যত্ন কৰিম। আপুনি বাৰু মোক লৈ কিমান সুখী? কিয় সুধিলে? আমাৰ এই আত্মীয়তাই আপোনাৰ প্ৰতি থকা স্বামীৰ যি মৰম, সেই মৰমৰ ভাগ বতৰা হ'ব বুলি আপুনি ভাবে নেকি? ভাবিলোহেঁতেন, যদিহে আপুনি মোৰ স্বামীৰ সৈতে এটা গোপন সম্পৰ্ক ৰক্ষা কৰিলেহেঁতেন। আপোনালোকেতো তেনেকুৱা একো কৰা নাই। নাই কৰা। তেনেকুৱা গোপন সম্পৰ্ক কেতিয়াও ৰক্ষা কৰা নাই আৰু নকৰোঁ কেতিয়াও। কাৰণ আমাৰ দুয়োজনৰে দুখন পৰিপূৰ্ণ সংসাৰ আছে। সেই বিশ্বাস মোৰ আছে। কেৱল মোৰ মানুহজনৰ প্ৰতিয়ে নহয়, সেই বিশ্বাস আপোনাৰ প্ৰতিও এতিয়া গভীৰ হৈ আহিছে। যাওঁ। যাওক।
হেৰা কোৱাচোন, তোমাৰ প্ৰতি মই ইমান এটা ডাঙৰ অন্যায় কৰিব পাৰিম বুলি তুমি কেনেকৈ ভাবিব পাৰিলা? আচলতে মই একো ভবা নাছিলোঁ। মোক ভাবিবলৈ বাধ্য কৰাইছিল। এতিয়া ভুল ভাগিল নহয়? এতিয়া চিন্তামুক্ত, নতুন এখন পৃথিৱীৰ এজন নতুন অতিথি। আৰু মই সাহস আৰু সততাৰে মানুহৰ হৃদয় জিনিব পৰা এগৰাকী নাৰী, যি সামাজিক সীমাৰেখা অতিক্ৰম নকৰে। সঁচাকৈ তেনেকৈ ভাবিছা? সঁচাকৈ। কবিতাৰ শিৰোনাম মুখামুখি। বিশ্বাস অবিশ্বাস, সাহস সততা, প্ৰেম আৰু বাস্তৱৰ এখন ৰহস্যময় পৃথিৱী। এগৰাকী সবল নাৰীৰ এটি সুস্থ কাহিনী। গতানুগতিক জীৱনৰ পৰা মাত্ৰ 2 দিনৰ বিৰতি। শুৱলা শব্দবোৰ বাছি বাছি ছন্দৰ মাজেৰে সিহঁতক মই এটা গতি দিলোঁ। এনে বহু গতিৰ সমাহাৰেই হ'ল জীৱন, যাৰ আন এটা নাম হ'ব পাৰে মিউজিয়াম। যাওঁগৈ, যাবতো লাগিবই। ঘৰত চাগে ছোৱালীজনীয়েও দেউতা আহিব আহিব বুলি লাগি চাই আছে। মই তাইক কওঁ, তুমি য'তেই নাথাকা, মোলৈ যদি তোমাৰ মনত পৰে মোক ক'বা। তুমি আৰু মই একেলগে সৌ বেলিটোলৈ চাই দিম। তেতিয়া তুমিও মোক দেখিবা আৰু ময়ো তোমাক দেখিম। এই পৃথিৱীত নিস্বাৰ্থভাৱে আনক পোহৰ বিলোৱা বস্তু মাত্ৰ এটাই আছে, সেইটোৱে হ'ল বেলি। সূৰুজ হ'ল বেলিৰ অন্য এক পৰিচয়। বৰ ৰহস্যময় পৃথিৱী, বৰ ৰহস্যময়। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত আজি শুনিলে উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ শিল্পীসকলে পৰিৱেশন কৰা নাট মিউজিয়ামৰ দ্বিতীয় তথা অন্তিম খণ্ড। ৰচনা আৰু পৰিচালনা আছিল নিপন পূজাৰীৰ, সংগীত অভিজিত ভূঞাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে সুৰুজ দুৰ্লভ নাৰায়ণ বিদ্যাৰ্থী, প্ৰণৱ দিগন্ত শৰ্মা, ৰমানন্দ মৃদুল বৰা, বিনন্দ বুলবুল ভৰালী, কমল তিলক বৰা, অমৰ নিপন পূজাৰী, বেলি কৰিশ্মা তৃষা হাজৰিকা আৰু অঞ্জলিৰ চৰিত্ৰ ৰূপায়ণ কৰিলে দৰ্শনা ভৰালীয়ে। নাটখনিৰ প্ৰযোজনা সহযোগী অৰূপ সোণোৱাল আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই খণ্ডটিৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব কাইলৈ পুৱা 8:30 মিনিটত।